চ' আজি 28 এপ্ৰিল আৰু এতিয়া বাজিছে 8:32 অলপ আগত যিচুত ভূমিকম্প দিলে সাৰ পুৱাই দিলে চ' মোৰ জন্মদিনৰ ৰাতিপুৱাটো এটা ভূমিকম্পই ষ্টাৰ্ট হ'ল এতিয়া লাহেকৈ যাওঁ ব্ৰাছ কৰি লওঁ দেন আজি দেখাম মোৰ বাৰ্থডে দিনটো কেনেকৈ যায় চ' ব্ৰাছ কৰি পিনি তললৈ নামি আহিছোঁ মাহঁত কোনো দেখাই নাই পাপা ক'ত আছে মা ক'ত আছে বিচাৰি পোৱা নাই শুই উঠি প্ৰথম পানী এগিলাচ খাওঁ বাৰ্থডে দিনা শুই উঠি এনেকৈ যেতিয়া উইচেছবোৰ দেখা যায় মনটো ভাল লাগি যায় দেই হয় নাই মা মোৰ বাৰ্থডে কেক ক'তা হে ক'ত আছে আপুনি বাৰ্থডে উইচ কৰা নাই যে চ' মায়ে উইচ কৰিলে পাপাই এতিয়ালৈকে উইচ কৰা নাই তেওঁ কিবা কামত বিজি আছে চাগে বাট তাৰ আগতে মই যাওঁ গা পা ধুই লওঁ 12টা বজাত ওলাই যাম এইখিনি ফ্ৰেণ্ডছক আজি ট্ৰিট দিম এণ্ড আৰু বাকীখিনি ফ্ৰেণ্ডছক কাইলৈ ট্ৰিট দিম কাৰণ জানেই আমাৰ ইয়াত চিটুৱেশ্যনটো এতিয়া বেয়া হৈ আছে 6টা বজাত বন্ধ কৰি দিয়ে 8টা বজাত বা কাৰফিউ দিছে চ' সেইটো কাৰণে যেনেকৈ পাৰিছোঁ তেনেকৈ আজি মিলাইছোঁ আৰু মই বিচাৰিছিলোঁ আজি একেদিনাই গোটেইখিনি ফ্ৰেণ্ডছক ট্ৰিট দি দিম বাট সেইটো নহ'বগৈ অ'কে গা পা ধুই মেলি হ'ল ফ্ৰেছ হ'লোঁ এটা কথা ক'ব পাহৰিছিলোঁ যে আজি অকল মোৰ বাৰ্থডে নহয় মোৰ লগতে মোৰ ভণ্টিৰো বাৰ্থডে মই আৰু মোৰ ভণ্টি আমি টুইনছ হয় তাই মোতকৈ 5 মিনিটছো সৰু তাই বৰ্তমান ঘৰত নাই তাই গুৱাহাটী যাব লগা হৈ গ'ল চ' সেইকাৰণে আজি একেলগে চেলিব্ৰেট কৰিব নোৱাৰিম তাইক ফোন এটা লগাওঁ তাই শুই উঠিলে নে নাই চাওঁ ৰ'ব ভণ্টিয়ে ফোন কৰিছে নিজে হেল্ল' কি কৰিছ তাকে কালি আকৌ তোক হেৰি কি কয় লুইচ দাপাহে ফোন কৰিলোঁ হেপী বাৰ্থডে চ' মই এতিয়া যাবলৈ ওলাই পিনি ৰেডি যোৱাৰ আগতে মাহঁতে কেক এটা আনিলে তাকে যাওঁ কেকটো কাটি লওঁ গুৱাহাটীলৈ যোৱাৰ পাছৰ পৰা খুব কম টাইমে ঘৰত বাৰ্থডে চেলিব্ৰেট কৰিবলৈ সুযোগ পাইছোঁ কৰোণাৰ কাৰণে আজি পালোঁ যোৱা বছৰ আছিলে বা যোৱা বছৰ মেডিকেল ৰিজনছৰ কাৰণে মই গুৱাহাটী যাব লগা হৈছিলে ঘৰৰ পেচেণ্ট হৈ গৈছিলোঁ চ' সেইকাৰণে যোৱা বছৰ চেলিব্ৰেট কৰিবলৈ নাপালোঁ তই মোক বাৰ্থডে উইচ কৰা নাই যে পাণ্ডুৰংগা মেছেজতে উইচ কৰিলি একেটা ঘৰত থাকি মেছেজত উইচ কৰিবলৈ আহিছ চ' ঘৰত আজি যদিও মই অকলে আছোঁ অবিনাশ পালকি মোৰ নাম আৰু ভণ্টিৰ নাম একেলগে লিখা আছে মাইনিং নেৰে দেখিছে না মই থাকিলেও বোলে তাইক নেৰে বোলে জীয়েকলে মৰমটো বহুতে বেছি কি পাপাই মৰম আনিব পাহৰিলে কি হ'ল কি ক'লে ঘৰত মম বিচাৰি গোটেই হাবাতৰি খাইছে আমাৰ গেষ্ট আহি পাইছেহি পালকি ক'ত পালকি গুৱাহাটী থেংক ইউ এইটো চা পূৰা আনি মেলি ৰেডি কটাই কৰা কটাই কি কৰি অঁ দাখন লৈ Happy birthday to you. Happy birthday to you. Ovinas and Palki. Itu biasanya soft. Dia mobile kena khabar dari. Ada kabar ni? Zia kau hey birthday us naik pada? Foto. Na foto. Ya. Ya, papa yang phone mobile और केक खुआसे. Agor. Agor ya sen. Kora bro. केक तो खुआ. Awan gal में लगा दे. Rodo. আজি মোৰ 26 বছৰ কমপ্লিট হ'ল খোৱাবলৈ আছোঁ ৰ হেপী বাৰ্থডে জন্মদিনৰ জেলেপি চ' এতিয়া কেক চেক কাটি মেলি হ'ল খালোঁ লগৰকেইটাই ইমিডিয়েট ফোন কৰি আছে যাওঁ দেৰি হৈছে কাৰণ 6টা বজাৰ আগতে ঘূৰি আহিব লাগিব আৰু মোৰ ৰিচেপশ্যন এটাও আছে আজি খাব যাবলৈ তো তাকে ফটাফট যাওঁ তো আৰু মোৰ লগত কোন কোন যাব তাহাঁতকো চিনাকি কৰাই দিম মই লেটছ গো এই আমাৰ ছাৰ আহি আছে জলদি আহক কাবালিদা হ্যাপি বাৰ্থডে ব্ৰো থ্যাংক ইউ ব্ৰো থ্যাংক ইউ চ' ই হৈছে সুমন মোৰ বহুত সৰুকালৰ লগৰ মানে কি ই মোৰ লাইফৰ ফাৰ্ষ্ট ফ্ৰেণ্ডশ্বিপ জাৰ্ণিটো ইয়াৰ লগতে ষ্টাৰ্ট হৈছিলে দেন ইয়াৰ পাছৰ পৰা যিমান আহিলে আৰু চব মানে হি ফাৰ্ষ্ট বাকীবোৰ চব ছেকেণ্ড আৰু ইমান বছৰ আমাৰ কিমান ইয়াৰ্ছ হ'ল অলমষ্ট আমাৰ এই এতিয়া যদি 27 আমি তোৰ 4 বছৰৰ পৰা ন 23 ইয়াৰ্ছ 20 প্লাছ ইয়াৰ্ছ না আমাৰ ইজন ছাৰ ৰখি আছে মোক মেছেজ দি কৈছে মই ল'লো সুমনক উঠাই গৈ আছো লেটছ গো হে 1 ঘণ্টা ৰখাই দিলে যে চ' এইজন হৈছে আমাৰ বহুত ডাঙৰ ONGC এমপ্লয়ী আজি মোৰ বাৰ্থডে বুলি মোৰ লগত গৈ আছে একদম মানে মই সৌভাগ্য বুলি ক'ব লাগিব আৰু দেই ইমান ডাঙৰ ONGC অফিচাৰ এজন মোৰ আমাৰ মাজত বহি আছে একদম মনটো চুই দিয়ক কলেজ এতিয়া আহিলা দিছ দা ভাই হে ই যদি কেপ্টেইন আমেৰিকা মই বাকী মই যদি আইৰন মেন ই মোৰ ৰডি
পালেহি শিৱসাগৰৰ ফেমাছ ডক্তৰ হয় আপোনাৰ যদি ডাঙৰ বেমাৰ হয় তেতিয়া আচল যাব সৰু বেমাৰ হ'লে ই কেলা বেমাৰটো ডাঙৰ কৰি দিব বাকী নাই বহুত ভাল লগা আমি স্কুলত একেলগে পঢ়া বহুত চোকা ল'ৰা আছিলে মোৰ নিচিনা গেধা এটাৰ ফ্ৰেণ্ড বনিলে আৰু বাস্কেটবল ভাল খেলে আৰু কি ক'ম অলপ চলপ আৰু একো নাই আৰু হেপী বাৰ্থডে আজি অবিনাশৰ বাৰ্থডে থেংক ইউ ছ' মাছ গিফ্ট চিফ্ট নানাই এইবোৰে ধোকেবাজ এইটো মোৰ মৰমৰ ভাইটি আজি বাৰ্থডেটো ইয়ে আৰু দিছে আৰু ই বহুত ডাঙৰ বিজনেছ মানে শিৱসাগৰ মৰম লগা তো ইয়াৰে আজি ৰেষ্টুৰেণ্ট এখন আছে তাতে অলপ আহিছো সৰু সুৰাকে পাৰ্টিটো কৰো বাকী এটা কথা ই হৰপাল শইকীয়াৰ বেষ্ট ফ্ৰেণ্ড হয় দেই যোনে চিনি নাপায় তাকে বহুত ডাঙৰ মানুহ হয় চ' মোৰ লগৰখিনিয়ে মৰমত অনা কেকটো মই এতিয়া কাটো Happy birthday to you. Happy birthday, dear Avinash. Happy birthday to you. COVID protocol. This is COVID protocol. Thank you so much. আমি দুটা ট্ৰেইনিং ব্ৰেক লাঞ্চ আহি পালেহি ধুনীয়াকৈ খাই মেলি লওঁ দেই চ' এতিয়া সময় হৈছে 9:19 8টা বজা আগে আগে আহি পালোহি কাৰণ 8টা বজাৰ পৰা কাৰ্ফিউ দিছে আজি পাৰ্টিটো ইমানে বেছি হৈ গ'ল যে মোৰ মাথা বিষ লাগি গ'ল ৰেষ্ট লৈ পিনি এতিয়া অলপ লাহেকৈ ভাল পাইছোঁ বাকী যিখিনি ফ্ৰেণ্ডছ থাকিলে সেইখিনি কাইলৈ ট্ৰিট দিম ভ্লগটো ইমান এক্সটেণ্ড নকৰোঁ আজি মোক যোনে যোনে উইচ কৰিলে ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক হোৱাটছএপত হওক চবকে থেংক ইউ ছ' মাছ চ' আই হোপ ইমানলৈকে চাই ভাল পালে উইথ ডেট ছেইড থেংক ইউ ফৰ ৱাচিং দিছ ভ্লগ প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চি ইউ এগেইন